গাইছ সজিনা পাতৰ দিম 107টা হ'ব লাগিব এই বিকাশতৰ এই বাৰীত আমি য'ত মানে ফটো উঠো ভিডিঅ' বনাওঁ তাতে বহুত শাক আছে তাতে ল'ব গৈ আছোঁ সুদনা এটা আছে তাতে ভাল এটা আছে ধুনীয়া এয়া শাক গাইছ শাক আমি এনে খুদুনা কওঁ খুতুৰি শাক খুতুৰি নে কি আছিল গাইছ মানে শাক যদি নাথাকে আমলৰি টপ খালে বোলে 107টা শাকৰ সমান হৈ যায় কিন্তু আমলৰি টপটো নাই আমি শাকে খাব লাগিব যিহেতু এয়া বহুত আছে বহুত চাওকচোন বহুত শাক আছে গাঁৱত এইটোৱে ভাল আৰু মানে যেতিয়া তেতিয়া খাব পাৰি বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক নেকি কচু আমাৰ এইটো পুখুৰী এইখিনি হ'ল তথাপিও মানে 107টা হ'ব লাগিলে চব দিবা লাগিব না আমি সৰুতে খাইছিলোঁ আগতে এইগিলা ফুলগিলা মিঠা লাগে ধুনীয়া আরে হে টেংচি শাক লম অঁ ল টেংচি শাক আছে এয়া এইবিলাক শাকে শাক ভাতকা কিৰলৰ পাত আৰু আম দিম ভাতকা কিৰলৰ পাত ল'লোঁ টেংচি গাছ এয়া টেংচি শাক ল'ম ব্ৰাহ্মী শাক জোল এনেকুৱা শাকেৰে খাব পাৰি সৰু মাছ গাইছ এয়া মোৰ এক পাচি এয়া ধুনীয়াকৈ লৈছে চা ইমান ধুনীয়া বাৰীতে শাকে শাক মেলা পইচা পালো হয় 30 টকামান ল'লেই হয় নেকি এইখিনি মই বেছি নাজানো তুলিবৰ কাৰণে ধুনীয়াকৈ তুলি লৈছে হৈ গ'ল এতিয়া যাওঁ আৰু ঘৰত যাওঁ দেই অকণমান তুলিবই বেঙেনা চেগেনা মোৰ এই আমাৰ দিকলু কচুও নধৰে মোক নোখোজায় ল মোক দে নলটেঙা বোলে নলটেঙা গাইছ নলটেঙা হ'ব নেকি আম দিম এটা এতিয়া আম পাৰিম 2টা হ'লে হ'ল এটা সৰিছে ডাঙৰ হৈছে দেখোন বহুত ডাঙৰ হৈছে এনে সৰু দেখে